আজি মই আহিছোঁ গুৱাহাটীৰ সকলোৰে পৰিচিত ugratara মন্দিৰলৈ। গুৱাহাটীৰ লতাশিল অঞ্চলত এই দেৱী মন্দিৰটো অৱস্থিত। এই মন্দিৰটোৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখভাগত পূজা সামগ্ৰীৰ দোকানসমূহৰ সৈতে দৰ্শনাৰ্থীৰ ভিৰ দেখা যায়। এই দোকানসমূহ খাইকস্থানীয় মানুহৰ। দিনৰ প্ৰায় 1 মান বাজিছে বাবে দোকানসমূহত গ্ৰাহকৰ ভিৰ একেবাৰে দেখা নগ'ল যদিও দোকান এখনত ভক্তৰ উপস্থিতি পূজাৰ সামগ্ৰী কিনি থকা অৱস্থাত দেখা গ'ল। আৰু এইখন হ'ল মন্দিৰৰ প্ৰথম প্ৰৱেশদ্বাৰ। আৰু এই দুৱাৰখন পাৰ হৈ মূল মন্দিৰটো পোৱা যায়। মন্দিৰৰ সন্মুখভাগত দৰ্শনাৰ্থীৰ সৈতে পাৰ চৰাইৰ জাকৰ খাদ্য খোৱা দৃশ্যই দৰ্শনাৰ্থীসকলক আকৰ্ষিত কৰা দেখা গ'ল। পাৰ চৰাই বিচৰণ কৰি থকা দৃশ্যই মোক বেছিকৈ আপ্লুত কৰি তুলিলে। মন্দিৰৰ ভিতৰৰ চৰালৈ আগুৱাই অহাত জ্বলি থকা চাকিসমূহলৈ চালে গম পোৱা যায় যে ভক্ত আৰু দৰ্শনাৰ্থীৰ উপস্থিতি বহুত বেছি। মন্দিৰৰ ভিতৰত ভক্তসকলৰ পূজা অৰ্চনা কৰা দেখা যায়। খুব ধুনীয়া পৰিৱেশ আপোনালোকে দেখি আছে। বাহিৰত আকৌ দৰ্শনাৰ্থীসকলে পৰিয়ালৰ সৈতে ইয়াৰ স্মৃতি ধৰি ৰাখিবৰ বাবে ফটো তোলা দেখা গ'ল। এই মন্দিৰত অইন মন্দিৰসমূহৰ দৰে পূজা পাৰ্বণৰ লগতে বিবাহ আৰু অন্নপ্ৰসন্ন আদি কৰ্মৰ বাবে উপযুক্ত ঠাই। ইয়াত সকলো ধৰণৰ সা সুবিধা মন্দিৰৰ কমিটিৰ তৰফৰ পৰা দিয়া হয়। খুব আহল বহল ঠাই। এতিয়ালৈকে দেখি আছে আপোনালোকে ইয়ালৈ আহিলে মোৰ বিশ্বাস কোনো ধৰণৰ অসুবিধা নাপায়। বৰ্তমান মই মন্দিৰৰ পিছফালে গতি কৰি আছোঁ। এইটো হ'ল জোৰ পুখুৰী, মানে পূব প্ৰান্তত অৱস্থিত। 1726 খ্ৰীষ্টাব্দত আহোম ৰজা শিৱসিংহই এই মন্দিৰটো নিৰ্মাণ কৰাইছিল। লগতে বহু বছৰ আগতে এই পুখুৰীটো খনন কৰিছিল। এই জোৰ পুখুৰীটো ugratara মন্দিৰৰ পূব দিশত অৱস্থিত। এই পুখুৰীটোৰ এটা অংশ ভূমিকম্পৰ ফলত ধ্বংস হৈছিল যদিও পিছলৈ পুনৰ নিৰ্মাণ কৰা হৈছিল। মূল মন্দিৰটোৰ গৰ্ভগৃহত কোনো ধৰণৰ মূৰ্তি বা প্ৰতিমূৰ্তি নাথাকে, যদিও পানীৰে ভৰা সৰু গাঁতক দেৱী বুলি গণ্য কৰা হয়। দেৱী ugratara কামাখ্যা দেৱীৰ দৰে প্ৰসাদ আৰু বলিদানেৰে পূজা কৰা হয়। দেৱী ugrataraক মদ, মাংস, মুটকা, নাৰিকল আৰু চুপাৰীৰে উপহাৰ দিয়া হয়। দেৱীক সন্তুষ্ট কৰাৰ উদ্দেশ্যে মন্দিৰত ছাগলী, কপৌ, হাঁহ আনকি জীৱ জন্তু বলি দিয়া হয়। বাৰ্ষিক দুৰ্গা পূজাৰ সময়ত দেৱীক সন্তুষ্ট কৰাৰ উদ্দেশ্যে নিৰ্দিষ্ট সংখ্যক মহ বলি দিয়া হয়। ধন্যবাদ। আজিলৈ ইয়াতে সামৰণি মাৰিলোঁ। আকৌ লগ পাম মোৰ পৰৱৰ্তী খণ্ডত।